ৰাইজ চৰি পাহৰি গৈছিলোঁ ৰাইজ এতিয়া আমি ৰেডি হৈ গ'লোঁ তাৰমানে এই শংকৰী মহোৎসৱ চলি আছে তাতে তাৰমানে আমাৰ শংকৰদেৱৰ কাৰণে যিখিনি ইয়াত আমাৰ হেৰি আছে আৰু অন্তৰাত্মা যি ভাবোঁ আমি তেখেতক শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ আৰু তেখেতৰ গুণাগী যিখিনি ইয়াত চলি আছে আজি আমি যাম আজি 2 নম্বৰ দিনীয়া এই যাবাক লাগি এতিয়া ৰেডি হৈছোঁ তাৰপৰা ঠাণ্ডাৰ কোবত থাকিব নোৱাৰি এতিয়া বাইক লৈ যাব লাগিব গাড়ী বহুত দূৰৰ পৰা তাৰমানে হেৰি কৰি বন্ধ কৰি দিছে সেইকাৰণে এতিয়া আমি বাইক লৈ যাম যাই পেলাই আমি আপোনালোকক যিখিনি পাৰোঁ আমি দেখুৱাম আৰু মেইন বস্তু হ'ল কি জানেনে শংকৰদেৱৰ যিখিনি ইয়াত আছে আৰু শুনিছিলোঁ বহুত আছে তেজৰে কমলাপতিৰ পৰা আদি কৰি বহুত কিবা কানি আছে সেই হিচাপে আমি যাব ওলাইছোঁ এতিয়া আমাৰ বাইদেউ আছে বাইদেউ নাই দিয়ক আমি এই ভিডিঅ' কৰি আছোঁ এইটো দীপজ্যোতি ডেকাৰ মায়াক আৰু দিয়ক আমি ধুনীয়াকৈ তাকেলৈকে যাই লওঁ তাৰপিছত আমি তাতে দেখাই আছোঁ আপোনালোকক কেনেকুৱা কি পৰিস্থিতি চলে দিয়ক কি আমাৰ ডাৰ্লিং আহি পালে আমিতো ৰেডি হ'লোঁ ডাৰ্লিঙে খোজকাঢ়ি আমাৰ বাটলৈ আহিলে এতিয়া আমি গন্তব্যস্থানলৈ যাম আৰু আজি এইখন বাহনতে যাম দিয়ক আজি উপায় নাই কাৰ লৈ যাতে যাব নোৱাৰি খুব মানুহ এতিয়া বাচন্তীক লৈ এই আজিটোলৈ দোকানত গৈছে শিখৰ খাবলৈ শিখৰ ঠিক আছে এতিয়া আপোনাক ৰাস্তা দেখাই আছোঁ আৰু তাতে যাই লগ পাই আছোঁ আমি এতিয়া গৈ আছোঁ তিনিজনে এখন বাইকত একচুৱেলি নাপায় মানে আমাৰ কোনো উপায় নাই মানে শংকৰ সংঘত প্ৰথম কথা কাৰ থোৱা জেগা নাই আৰু ছেকেণ্ড কথা আমাৰ চিংগল বাইক লৈ যাবলৈ খুব ঠাণ্ডা গাড়ীখনক অলপ এনাৰ্জিটো দি আছোঁ আমি অলপ তেল ডিপুত আহিছোঁ তাৰমানে হেৰিটো খাই আহি গাড়ীখনক খুৱাই লওঁ আমি খাওঁ আৰু যাই থাকোঁ গাইছ মেইন বস্তু কি আছে টান ফুটা লাগছি ডেকাৰো লাগছি মোৰো লাগছি এই মালঙৰো লাগছি এই মালং ফেৰি আছে কিন্তু মুঠটো জেগা পোৱা নাই ইফালে ঘৰ ক'ত মুঠো আমি ডেকা মোটামুটি মুঠিয়াৰ কাৰণে 1 কিলোমিটাৰমান আহিলোঁ শেষ কৰিব পৰা নাই কিন্তু ভালো লাগছি মুঠটো কিন্তু চেপি আছো বন্ধকত দিয়া ভিডিঅ' বন্ধকত দিয়া আকৌ আমি দেখুৱাই আছোঁ মুঠি লওঁ ৰাইজ এটা কথা কওঁ ইমান দূৰৰ পৰা মানুহবিলাক আহিছে ইমান কষ্ট কৰি পেলাই ইয়াতে আছে কষ্ট নহয় এইখিনি যিখিনি গুৰুৰ প্ৰতিমা গুৰুৰ মহিমা সেইখিনি তাৰমানে প্ৰকাশ কৰিব আহিছে সেই হিচাপে তেখেতসকলে ইয়াতে আছে চাওক আপোনালোকে শুই আছে নাম কীৰ্তন কৰি আছে এইবিলাক নাম ধৰি আছে কিবা কৰি আছে কিন্তু এইফালে খানা বনাই আছে এইফালে আমাৰ খুৰাই খানা বনাইছে কৃষ্ণ আমাৰ খুৰাই খানা বনাই আছে ধুনীয়াকৈ ক'ৰ পৰা আহিছে আপুনি কাৰ্বি আংলং চাওক ইমান দূৰৰ পৰা আহিছে কিন্তু আহিবই ইয়াতে আমাৰ ওচৰত হোৱাৰ কাৰণে আমি আহিছোঁ আগতে দূৰত গ'লে আমিও গৈছিলোঁ কিন্তু আমাৰ খুৰা এতিয়া ওচৰতে আহিছে এতিয়া কি বনাই আছে খুৰা দালি বনাই আছে ঠিক আছে দালিত বেঙেনা দিছে যে খুৰী কৈছে আৰু এইফালে চাওক খুব ধুনীয়াকৈ নাম কীৰ্তন চলি আছে এইফালে পিছফালে আৰু খুৰী ইয়াতে ধুনীয়াকৈ চব্জি কাটি আছে খুৰী কেনে লাগিছে ভাল লাগিছে ন ঠিক আছে ভাল লাগক আৰু আমাৰ যিটো আমাৰ ধৰ্ম যিটো আমাৰ জ্ঞান সেইটো আমাৰ বিকাশ হওক তাৰে কামনা কৰিছোঁ আৰু আমাৰ এইটো ককা আছে ককা কিবা এটা কৈ দিয়ক আমাৰ এই ৰঙীয়া অধিৱেশনলৈ আহি বৰ ভাল লাগিছে আৰু আমি এতিয়া বৰ্তমান খাবৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে ঠিক আছে পুৰা একদম আৰু কৃষ্ণ একদম ধন্য হৈ গৈছোঁ আজি মনটো বহুত ভাল লাগিছে কি ক'ম উপায় নাই মেইন বস্তু হ'ল মানুহ হৈ থাকিব লাগে মানুহ চলিব লাগে কিন্তু মেইন বস্তু আজি যিখিনি পালোঁ ন আজি মই কিন্তু বহুত দূৰত অধিৱেশন হয় যাব পৰা নাই আজি ওচৰতে হৈছে আহিছোঁ বহুত ভাল লাগিছে পুৰা একদম ককা একদম খুৰী একদম আৰু ধন্য আৰু আপোনালোকক বহুত একদম খুৰীহঁতে শুই আছে বহুত কষ্ট কৰিছে বহুত দূৰৰ পৰা আহিছে কৃষ্ণ দেই চবৰে খুৰীহঁতে শুই আছে ঠিক আছে কষ্ট পাইছে ন অকণমান একো নাই একো নাই কষ্টখিনি ল'বই লাগিব আমি যিটো অসমীয়া সংস্কৃতি এটা জীয়াই ৰাখিব লাগিব সেই ক্ষেত্ৰত আমিতো কষ্ট কৰিবই লাগিব আপুনি দুষাৰ কৈ দিয়ক আমি আহিছিলোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বকলীয়াঘাট 1 নং উদালিৰ পৰা আহিছিলোঁ আমাৰ মানুহ প্ৰায় 42জন মানুহ আহিছে গতিকে আমি আহি পেলাই মানে যিমানখিনি আমি সুবিধা পাব লাগিছিলে মানে সেইখিনি আমাৰ অকণমান
অসুবিধা পাইছে হয় হয় সেইটো হয় একদম এই নাৰী দেখিছে আপোনালোকে এই নাৰৰ মাজত এই তেখেতসকলে শুব লগা হৈছে কিন্তু এটা স্বাৰ্থতে আহিছে অসমীয়া স্বাৰ্থত আৰু আমাৰ ধৰ্মৰ স্বাৰ্থত ধৰ্ম মানে সৎ গুৰু সৎ শংকৰ সেই হিচাপে আমি চলি যাব লাগে চবেই ধুনীয়াকৈ চলিব লাগে মেইন বস্তু হ'ল সেইটোৱে সেই কষ্ট কৰি হ'লেও খুৰীহঁতে ইয়াতে আছে খুৰাহঁতে ইয়াতে আছে ঠিক আছে খুৰা ধন্য এই দুদিন কষ্ট কৰক একো নাই প্ৰশাসনে কি কৰে কি নকৰে সেইটো আমি ভূক্ষেপ নকৰোঁ কিন্তু আমাৰ ধৰ্ম আমি নেৰোঁ হয় হয় আমাৰ ধৰ্ম আমি তেনেকৈ আহিছোঁ লাগিলে অলপমান কষ্ট হৈছে আৰু একো নাই দিয়ক বঢ়িয়া লাগিল ধুনীয়া লাগিল এতিয়া আমি গৈ আছোঁ আমি আগৰ পিনে গৈ আছোঁ খুৰী দিয়ক বাই বাই এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ মানে অকণমান লিখিত হৈ যায় না কোনোবা কোনোবাই থাকলি লিখিতও ক'ব পাৰোঁ কথিতও ক'ব পাৰোঁ মেইন বস্তু তাৰমানে মেইন সঁচাই কিন্তু পৰিৱেশটো সঁচাই ভাল লাগিছে খুৰা আপুনি ক'ৰ পৰা আহিছে এই চাওক এইফালে খুৰীহঁতে শুই আছে আমাৰ কৰা বাদ দিয়ে কোৱা মানুহ এতিয়া ডেকা কোৱা কি অনুভৱ পৰিৱেশটো বহুত বেলেগ আমি আগতে যাই পোৱা নাই হজুলৰ মই ডালৰ কোনো যাই পোৱা নাই আমাৰ ওচৰত হোৱাৰ কাৰণে আহিছোঁ এটা বেলেগ আৰু ইয়াৰ চিনাৰিঅ'টো মানুহ চানুহ পৰিমাণ আহিছে দূৰৰ পৰা গোটেই অসমৰ পৰা আমাৰ মৰণ জানাত আমাৰ খুব ভাল লাগিছে এটা আধ্যাত্মিক পৰিৱেশ আৰু এইফালে আবাৰ সোমাই যাওঁ আছোঁ নহয় এইফালে আগত যাব লাগিব আগৰফালে যাব লাগিব খুৰী কৃষ্ণ কৃষ্ণ শুইছে কোনদিনা আহিছে আপোনালোকে কোনদিনা আহিছে পৰহি আহিছে দিয়ক এতিয়া কষ্ট পাইছে ন বহুত খুদা কষ্ট পাইছে নেকি বহুত নাই পোৱা কষ্ট নাই কৈ দিয়ক দুই এষাৰ কেনে পালে ভালে লাগিছে আৰু এইখনে হ'ল আমাৰ আপুনি ক'ৰ পৰা আহিছে আমি ঢকুৱাখানা মজা ঢকুৱাখানাৰ পৰা এখেত আহিছে কিন্তু মেইন বস্তু হ'ল ইয়াতে উপায় নাই দিয়কচোন ইয়াতে নাৰীতে শুই আছে তেখেতসকলে পথাৰৰ মাজত কিন্তু এটা ধৰ্মৰ কাৰণে আহিছে আৰু এটা অসমীয়াক জাগ্ৰত কৰিবলৈকে আহিছে সেই বস্তুটো আমাৰ সদায় চলি থাকক সদায় আমাৰ অটুট থাকক আপোনাৰ পৰা দুই এষাৰ কিবা এটা কৈ দিয়ক আমাৰ এয়া ধৰ্মৰ ক্ষেত্ৰত কি ক'ম ধৰ্ম আমাৰ শংকৰদেৱ গুৰুজনাই সেয়া দিছে যে আমাৰ এক ধৰ্ম এক নাম একহে আৰু সেইটোৱে আমি যি হওক বা বৈষ্ণৱ অকল গোট খাইছে সেইখনে আমাৰ বৈকুণ্ঠস্থলী বুলি আমি অনুভৱ কৰিছোঁ আপোনাৰ কষ্ট পাইছে নেকি কষ্ট একো নাই মোৰ এনেকুৱা লাগিছে যে আপোনালোকে বহুত কষ্টত আছে তাৰমানে ধৰ্মৰ ক্ষেত্ৰত আমি আহিলে মানে আমাৰ ধৰ্মৰ ক্ষেত্ৰত কষ্ট কোনো নহয় কষ্ট একো নাই বৈকুণ্ঠৰ সাগৰ এতিয়া এইটো হৈছে অকণমান মাটিটো হেৰিটো সমান নোহোৱাৰ কাৰণে অলপ অনুষ্ঠান হিচাপে এইবাৰ আমাৰ ৰঙিয়াত অধিৱেশনটো ভাল পাইছিলোঁ কিন্তু বৰ আহল বহল এইভাগে দেখাত বৰ ভালেই পাইছোঁ কিন্তু আমাৰ অলপ শিবিৰবিলাক অলপ অসুবিধা দিছে মুখোৱা খেৰ নাই আৰু পিনে বেৰবিলাক নাই গতিকে ৰাইজে আমি সেইটোৱে অলপ অন্তৰত দুখ পাইছোঁ এইভাগে চব সুবিধা পাইছোঁ কম হৈছে এইবাৰ গতিকে এইটো ভাল অনুষ্ঠানেই দেখিছোঁ এই অন্যতকৈ অকণমান উন্নত পাইছোঁ এইবাৰ কৃষ্ণ ঠিক আছে কৃষ্ণ ঠিক আছে ৰাইজ মেইন বস্তু কি হৈ গ'ল জানানে আমাৰ ভোক লাগছি ডেকা এতিয়া হেৰি বস্তু কিবা বেলেগ পকা পিঠা ধৰক এটা মানে কিবা কানি মেৰে দিছে সেইকাৰণে ডেকা খাব মৰিছে অসমীয়াৰ অস্তিত্ব ভোগা পিঠাৰ কি ভাগ ল'লা এইটো ভগৱানটোহে জানে খালোঁ উপায় নাই এই ভোগা পিঠা এতিয়া এই ভোগা পিঠাটো আং বাং ভৰাই দিছে হয়নে বাবু দিছে নাই হা ভোগা পিঠা এইটো ভোগা পিঠা বুলি কয় নালাগে মেইন বস্তু ভোকা পিঠা মেইন ভোকা পিঠা ডেকা ক'ব পৰা নাই বাৰু ডেকা পুৰা সভাৱে মাৰি আছে বেলেগ ষ্টাইলৰ বস্তু ভাল লাগে ঘণ্টা বেলেগ ষ্টাইলৰ বস্তু ফোপা দিছে দেখ গলত ফোপা দিছে দেখাই এইটো মানুহে কপি লৈছে আৰু এই ভোকা পিঠা
হা ভোকা পিঠাটো এনেকৈ বেলেগ বস্তু বুলি ভাবি ওপৰত এইগিলাখন আং বাং দি থৈ দিছে দিয়াৰ কাৰণে এইটো খাওঁ দিয়া হা কি ট্ৰেমি এনে গম পাইছি নে ভোকা পিঠাও চিনি নাপায় অসমীয়া হয় খালোঁ গুগল পে' আছে নাই গুগল পে' হ'ব কথা কথা কওঁ ৰ'ব মই গমেই পোৱা নাছিলোঁ এনে যে ভোকা পিঠা চিনি নাপায় বিশ্বাস কৰে এইটো ভোকা পিঠা বাহিৰৰ পৰা আনি এনেকৈ বনাইছে যিটো বস্তু তাৰমানে কোনো গমেই নাপায় এতিয়া ভোকা পিঠা হয় নে কি হয় সেয়ে হ'ল আমি অসমীয়া হা আমি অসমীয়া বোলে ফুটেনি মাৰি থাকে হা এইটো ভোকা পিঠাটো তাৰমানে বেলেগ ষ্টাইলত বনাইছে ভোকা পিঠা মানে এই টেকেলি মুখত দিয়া পিঠা বুলি যে কয় সেই পিঠাটো আৰু কিবা কাৰণে খিচমিচ দিছে তাৰপিছত বহুত কিবা কাৰণে আগমন দিছে খাই আছোঁ যাক খাই থাকক আমাৰ এতিয়া হাৰামৰ হাতক লগ পাই গ'লো হাৰামৰ আৰু বহুত টাইমৰ ওপৰত লগ পাইছোঁ বিচাৰি হা চববোৰ হাৰামৰ এই মানুহ হাৰামখন নহয় বাকী গোটাকেইটা হাৰাম একটা গোটাকেইটা হাৰাম ইটো একদম হাৰাম হ'ল ঠিকে আছে তৎক্ষণাকে চলি গ'ল কিন্তু কুসুম দা হাৰামখন নহয় দেই কুসুম দা আমাৰ সন্মানীয় ব্যক্তি এটা নহয় নহয় হাৰাম হ'ল তোমাক মই ক'ব নোৱাৰোঁ আমাৰ কুসুম এইজন ব্যক্তি যে দেখিছে ৰাইজ এইজন ব্যক্তি পদ্ৰিং ঘোষ হলষ্টিক পাউডাৰ উজ্জ্বল কাশ্যপ একদম পাউডাৰ মানুহ হয় এইজন ঠিক আছে যি দিলে কিন্তু আমি নিজে জানো নহয় কি মানুহ সেই হিচাপে চলি আছোঁ আৰু সমাজেও ধুনীয়াকৈ মৰম কৰোঁ তেখেতে ধুনীয়া গীটাৰ বজাই একদম সত্যকাৰী কৈছোঁ ধুনীয়া গীটাৰ বজাই বাদ্যযন্ত্ৰত একদম ধুনীয়াকৈ আছে মানুহটো সেনেকৈ চলি থাকক আৰু চলি যাব লাগিব মই কৈছোঁ না আৰু আপোনালোকে নতুনকৈ খুলিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক উঠি অহা যুৱক আগবাঢ়ি যাব ঠিক আছে ধন্যবাদ মানস যেতিয়া দাদা বুলিয়ে ক'লোঁ মই কুসুম দা বুলি মাতো কিন্তু মানস দা ধন্যবাদ আৰু মানস দাই মোক বহুতখিনি হেৰি দিছে মই গান গাৱাৰ পৰা আদি কৰি চব বস্তু কৰাই আদি কৰি বহুত বেয়া কাৰণে দিছে কিন্তু মেইন বস্তু হ'ল গাঁৱত চলি থাকিব লাগিব নে গাঁৱত চলি সদায় আগবাঢ়ি যাব লাগে অ'কে সেইটো কৈছোঁ মেইন বস্তু গাইজ এতিয়া আমি চব টনটনীয়াকৈ লগ পালোঁ মেইন বস্তু হ'ল এতিয়া ঘৰলৈ এতিয়া কেতিয়া যাব পাৰোঁ এতিয়া মুক্তি দি গালিয়ে পাৰিব আৰু তোমাক গালি পাৰিব নে নাই এইটো সাংসাৰিক মানুহ তোমাক গালি পাৰিব নে নাপাৰে ৰুবুল দা যদিও সাংসাৰিক মানুহ এতিয়া মোৰ লগত আছে একো নকওঁ নামটো কৈলি হ'ল এইটো আকৌ কি ক'লা এতিয়া আমি ফুৰিব আছোঁ নহয় শংকৰ অধিৱেশনত আমাৰ দায়িত্ব আছিলতো এটা কৃষ্ণ বুলি ক'লে চব কুছ পায় বাপ সকলোকে বহুত মৰম থাকিল কিন্তু অসমীয়া সংস্কৃতি এটা আমি জীয়াই ৰাখিব লাগিব মেইন বস্তু সেইটোৱে আমাৰ উদ্দেশ্য অসমীয়া সংস্কৃতিটো আমি জীয়াই ৰখাটো মেইন আমাৰ কৰ্তব্য অলপ ধেমালি কৰিলোঁ বেয়া চেয়া নাপাব মেইন বস্তু অসমীয়া সংস্কৃতিটো আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য অসমীয়া সংস্কৃতি যেনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ সেনেকৈ জীয়াই ৰাখিম কিন্তু অসমীয়া জয়ে অসমীয়া আমি অসমীয়া হৈ চলিব লাগে যেনেকৈ নহওক যি হিচাপত নহওক আমি অসমীয়া সংস্কৃতিটো যেনেকৈ জীয়াই ৰাখিব পাৰোঁ সেনেকৈ জীয়াই ৰাখিম লগ পাম ডেকা আমাৰ ডেকা আছে আৰু এই জাপিটো কি ধুনীয়াকৈ বনাই যাব ফুলেদি ডেকা তুমি কি ক'বা ডেকা কোনে যোনে বনাইছে তাক কি ক'বা এইটো ভাল লাগিছে সঁচাকৈ এনেকুৱা এটা বস্তু বনোৱাটো বহুত আৰু সুন্দৰ ধুনীয়া বনাইছে আপোনালোকক হয়তো কোনোবা ফটো দেখাই আছিল কিন্তু মেইন বস্তু এই শৰাইটো চাওকচোন অসমীয়াৰ সংস্কৃতি অসমীয়াৰ মান অসমীয়াৰ প্ৰাণ শৰাই ধুনীয়া আৰু এইফালে অনুষ্ঠান চলি আছে এখন বিশাল মঞ্চ তাকেলৈকে আমি যাব নোৱাৰোঁ না সেইকাৰণে আমি যাব পৰা নাই মেইন বস্তু হ'ল কি জানানে ধুনীয়াকৈ আমি চলি আছোঁ আৰু যাই আছোঁ তাকেলৈকে কিন্তু যাব পৰা অৱস্থাত নাই মানুহ বহুত আছে তাতে কিবা অনুষ্ঠান চলি আছে কিন্তু মেইন বস্তু হ'ল আমি এতিয়া কাৰণে ঘৰতো যাব লাগিব ৰাতি হ'ল আমি বাইক লৈ আহিছোঁ যদি আমি এটাই ঘৰৰ ওচৰতে ঘৰ আমি উৰা ৰাতি আপোনালোকক দেখালোঁ হয় কিন্তু উৰা ৰাতি দেখাব নোৱাৰোঁ তাক বেয়া চেয়া নাপাব এতিয়া যাম আমি যিখিনি পাৰোঁ আপোনালোকক দেখাওঁ দেখা কোৱা গুড নাইট আজি যাই আছোঁ গুড নাইট